নমস্কাৰ আসাম টেক চেনেললৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো ৰাজ্যবাসীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰ কেইটা এগৰাকী অসমৰ নাগৰিক হিচাপে আপুনি জনাটো অত্যন্ত দায়িত্ব। এই 3 মিনিটৰ নিউজ কেইটা আপুনি সম্পূৰ্ণকৈ চাই থাকিব। যদি এনেকুৱা নিউজ আপুনি নিতো বিচাৰে তেন্তে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে লৈ আহিছো আজিৰ প্ৰথমটো খবৰ আৰু আজিৰ প্ৰথমটোৱে লৈ আহিছো বিগ ব্ৰেকিং নিউজ। খিলঞ্জীয়া আৰু অখিলঞ্জীয়াৰ হ'ব লোকপিয়ল এই কথা জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰিয়া মৰিয়া মৰণ মটক কলিতা আদিক লৈ অসমত হ'ব লোকপিয়ল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তত বৃহৎ ঘোষণা। আপোনালোকে জানে যে অসমত আমাৰ বহুখিনি ধৰ্মীয় সংখ্যালঘু বা মুছলমান লোক আছে আৰু ইয়াৰ ভিতৰত কিছুমান আমাৰ মাজত মুছলিম লোক আছে যি বিভিন্ন সময়ত অসমলৈ মাইগ্ৰেট কৰিছিল, যাক আমি অধিবাসী মুছলমান বুলি কওঁ। কিন্তু তাৰ বিপৰীতে অসমৰ মাটিৰ লগতে নিবিড়ভাৱে জড়িত হৈ থকা কেইবাটাও মুছলমান সম্প্ৰদায়ৰ জাতিয়ে বা মুছলমান সম্প্ৰদায়ৰ কেইবাটাও গোষ্ঠীয়ে তেওঁলোকে নিজৰ সাংস্কৃতিক পৰিচয় অক্ষুণ্ণ ৰখাৰ বাবে এক দীঘলীয়া সংগ্ৰাম কৰি আহিছে। অসম চৰকাৰে এই দীঘলীয়া সংগ্ৰামখনক স্বীকৃতি দি আমি এই জনগোষ্ঠীসমূহক ইণ্ডিজেনাছ আছামিজ মুছলিম বা খিলঞ্জীয়া অসমীয়া মুছলমানৰ আমি সংজ্ঞাত তেখেতসকলক সমাহিত কৰিছোঁ। ইয়াৰ নেক্সট পৰ্যায়ত এই খিলঞ্জীয়া অসমীয়া সমাজখনৰ লোকপিয়ল আৰু তেওঁলোকৰ আৰ্থ সামাজিক বিকাশৰ বাবে চৰকাৰে আৰু প্ৰয়োজনীয় পদক্ষেপসমূহ গ্ৰহণ কৰিব। অসমতো খিলঞ্জীয়াৰ সংজ্ঞাটো নালাগে নহয়। আমি আহোম কছাৰী মৰাণ মটক আমিয়ে খিলঞ্জীয়াৰ সংজ্ঞা এটা কিয় লাগে? মই নাভাবোঁ। মইতো আছোকো বিভিন্ন সময়ত জনাইছোঁ আইনৰ কাৰণে সংজ্ঞা লাগে, কিন্তু অসমৰ খিলঞ্জীয়া কোন বুলি সংজ্ঞা বিচাৰি আমি বিষয়টো কমপ্লিকেটেড কৰি আছোঁ। এক অংশক বাদ দিলে আমি সকলোৱে খিলঞ্জীয়া। গতিকে এইটোকে মই চিম্প্লিফাই কৰি দিলোঁ। মৰাণ মটক আহোম কোচ কলিতা আমিয়ে খিলঞ্জীয়া, হয় নহয়? আইনগত সাংবিধানিক সুৰক্ষাৰ বাবে কিবা ডেফিনেশ্যনৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু খিলঞ্জীয়া অসমীয়া কোন বুলি ক'লেতো অসমৰ বুৰঞ্জী পঢ়িলে 100 বছৰ আগতে কোন আছিল আমিতো নিজেই গম পাওঁ। সেইটো আৰুতো তাৰ যিটো আৱেগিক সূত্ৰ বা যিটো এক প্ৰকাৰ যিটো সৰ্বজন গৃহীত সেই সূত্ৰৰ কাৰণেতো বিতৰ্ক নালাগে। লিগেল ডেফিনেশ্যনৰ কাৰণে আলাপ আলোচনাৰ বেলেগ কথা। এইবাৰে আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একশ্যন আৰম্ভ। শিক্ষকতাৰ উপৰিও সাংবাদিকতা কৰা শিক্ষকক নিলম্বন কৰিছে। নলবাৰীৰ শিক্ষক ৰাজেন ডেকাক নিলম্বন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৰ্মৰ পৰা এখন দৈনিক কাকতৰ হৈ সাংবাদিকতা কৰিছিল। নিলম্বিত হোৱা শিক্ষকজন আছিল লাওপাৰা হাইস্কুলৰ সহকাৰী শিক্ষক। নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰি আছিল ৰাজেন ডেকাই। এইবাৰ আহিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিকত প্ৰথম স্থান লাভ কৰা শিক্ষাৰ্থীয়ে লাভ কৰিব 16,000কৈ টকা। লেপটপৰ সলনি এইবাৰ লাভ কৰিব নগদ ধন। প্ৰথম বিভাগত উত্তীৰ্ণ 22,565 গৰাকী ছাত্ৰ ছাত্ৰীক নগদ ধন প্ৰদান কৰিব হিমন্ত চৰকাৰে। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম বিভাগত উত্তীৰ্ণ 22,565 গৰাকী ছাত্ৰ ছাত্ৰীক নগদ ধন প্ৰদান কৰিব হিমন্ত চৰকাৰে। লাভ কৰিব 16,000কৈ টকা। এইবাৰৰ পৰা আনন্দৰাম বৰুৱা বঁটাত নাথাকে লেপটপ। হিমন্ত চৰকাৰৰ কেবিনেটৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মই অসমবাসীক আৰু বিশেষকৈ এই শেহতীয়া আমাৰ HSLC বা মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ কেবিনেটৰ ভাল সিদ্ধান্তটো জনাব বিচাৰিছোঁ। কেবিনেটে প্ৰথম বিভাগত পাছ কৰা 22,565 গৰাকী ছাত্ৰ ছাত্ৰী সকলোলৈ 16,000 টকাকৈ এক বিত্তীয় সাহায্য দিয়াৰ কাৰণে সিদ্ধান্ত ঘোষণা কৰিছে, যিটোক আমি আনন্দৰাম বৰুৱা বঁটা বুলি জানো। আগতে এটা সময়ত কম্পিউটাৰ দিয়া হৈছিলে, গতিকে কোনো কম্পিউটাৰ বা লেপটপ এইটো দিয়া নহয়। 16,000 টকাকৈ তেওঁলোকৰ একাউণ্টত অসম চৰকাৰে আগবঢ়োৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। ফাৰ্ষ্ট ডিভিজন পোৱা
আজিৰে পৰা দেশত নতুন নিয়ম আনিলে মোদী চৰকাৰে। হোটেল আৰু ৰেষ্টুৰেণ্টত ল'ব নোৱাৰিব আপোনাৰ ছাৰ্ভিচ চাৰ্জ। ভাৰত চৰকাৰৰ বৃহৎ সিদ্ধান্ত। CCPA তৰফৰ পৰা জাৰি কৰা হৈছে এই নিৰ্দেশনা। বহু হোটেল আৰু ৰেষ্টুৰেণ্টে ছাৰ্ভিচ চাৰ্জৰ নামত হাৰাশাস্তি কৰিছে জনতাক। আজিৰে পৰা যদি কোনোবা হোটেলে আৰু ৰেষ্টুৰেণ্টে আপোনাৰ পৰা ছাৰ্ভিচ চাৰ্জ বিচাৰে দিব পাৰিব অভিযোগ। 1915 নম্বৰত ফোন কৰি হোটেল আৰু ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে দাখিল কৰিব পাৰিব অভিযোগ। আৰু ইফালে মোদী চৰকাৰে জনাইছে যে ছাৰ্ভিচ চাৰ্জ দিয়া নিদিয়াটো নিৰ্ভৰ কৰে গ্ৰাহকৰ ওপৰত। যথেষ্ট সংখ্যক গ্ৰাহকে ছাৰ্ভিচ চাৰ্জৰ বিৰুদ্ধে দাখিল কৰিছিল অভিযোগ।